हेलो एवरीवन स्वागतम जनाइছো সকলোকে মোৰ আন এটা নতুন ভিডিঅলে আশা কৰো আজিৰ ভিডিঅটো চাই আপোনালোকে ভাল পাব আজি ভিডিঅটোত আছে অন্য এটা স্পেশাল মানে আৰু এতিয়া কৈ দিলে আপোনালোকে চাই ভাল নাপাব পাৰে হেকাৰণে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকে চাই যাব আৰু কেনে লাগিলে কমেন্ট কৰি জনাবলৈ নাপাহৰিব মেকআপ লৈ আছো অতি সোনকালে ফাইনাল লুক দেখিব আপোনালোকে অতি ভাল লাগিব $1 million হলে গোল্ডেন টেবল এবাৰ দিব দে সকলোৱে সিলভাৰ প্লে বটন মানে সাবস্ক্রাইব কৰি দিব এটা সোনকালে সিলভাৰ প্লে বটন পাই যায় এইটো ভিডিও টাৰ্গেট কৰিছো আমি যে সহায় দিব আপোনালোকে মাত্ৰ চাই থাকক মেকআপ আৰ্টিস্টে মোক কেনেকৈ বান্দৰীৰ পৰা সুন্দৰী ৰূপ দিয়ে মই বাৰু দেখিবলৈ ভাল নহয় কিন্তু মেকআপৰ জোৰত চাগে অলপ ভাল দেখিম আৰু তাকে আপোনালোকে একদম শেষৰলৈকে চাই থাকিব বুলি আশা ৰাখিছো আৰু এইবিলাকে হৈছে মেকআপ আৰ্টিস্টৰ বস্তুবিলাক অকনমান দেখাবলৈ চেষ্টা কৰিলো গুটেইবিলাক বাৰু আজি অনা নাই কিয়নো মোক এটা সিম্পল লুক দিব আজি মোৰ লগত আছে দীপান্বিতা সোনোৱাল হেল্ল মেকআপ আৰ্টিস্ট আৰু মোক ধুনিয়াকে মেকআপ দি আছে আৰু কিমান টাইম লাগিব আৰু লাগিব আধা ঘণ্টা ধৰিছে আৰু হৈ গ'ল আৰু চুলিখিনি বাকি আছে আৰু মেকআপটো কেনেকুৱা লাগিলে জনাব আৰু সোনকালে আপোনালোকে সবে তাই চেনেলটো 1 লাখ হ'বলে সাবস্ক্রাইব কৰি দিব এটো ভিডিও পা আশা কৰিছো যে সোনকালে হৈ যায় আৰু সোনকালে ফাইনাল লুক দেখিব আপোনালোকে আজি মাঘিটা ঘৰত আহি প্ৰথমটো ফটোশুট ফাৰ্স্ট টাইম বঢ়িয়া কি বেলেগতো কৈছো ঘৰত ফাৰ্স্ট টাইম ঠিক আছে মেকআপ লৈ আছো অলপ হৈছেগে আৰু আজি ড্ৰেছটো এতিয়ালৈকে আহি পোৱা নাই আহিবহে কৰ পৰা কেনেকৈ আহিব কাৰ হাতৰ পৰফাই ড্ৰেছটো উজ্জ্বলি উঠিছে এই সকলোবিলাক আপোনালোকক মই অলপ পাছতে জনাম মেকআপ অকণমান বাকী আছে এতিয়া তাই চাহ খাইছেগৈ আৰু আকৌ লগ পাই আছো এঘণ্টা ধৰি বহি থকা সহজ কথা নহয় আৰু মেকআপ কৰাগৰাকীৰটো কষ্ট আছে আৰু মেকআপ যিগৰাকীয়ে লয় তেওঁৰো সমানেই কষ্ট হয় আচলতে আজি যিগৰাকী মোৰ লগত মেকআপ আৰ্টিস্ট আছে মানে মই দীপান্বিতাৰ কথা কৈছো তাই সঁচাই ভাল আৰু তুমিও যদি ভিডিওটো এতিয়া চাই আছা মই তোমাক কৈছো তুমি সঁচাই বহুত এজনী ভাল ছোৱালী বহুত ভাল লাগিল তোমাৰ লগত কাম কৰি আজিৰ ফটোশুটৰ কস্টিউম দিছে মোক ডি থ্ৰেডছৰ পৰা ডি থ্ৰেডছ নামৰ এখন দোকান আছে আমাৰ মাঘেৰিটাৰ ভেনা মিলতে আৰু মাঘেৰিটা যদি কোনোবা আছে আপোনালোকে হয়তো দেখিছে আৰু যদিও দেখা নাই আপোনালোকে যাব আৰু তাৰ ডিজাইনাৰৰ নাম হৈছে ডিম্পি বৰা তাইৰে হয় সেই দোকানখন আৰু তাই বহুত ধুনীয়া ধুনীয়া কাপোৰ ডিজাইন কৰে আপোনালোকৰ মন পছন্দৰ সকলোবিলাক তাতে পাব যোগাযোগ কৰিব তাইক এতিয়া হৈছে হেয়াৰ ষ্টাইল কেনেকুৱা হয়
হ'বগে আৰু এতিয়া বেছি টাইম নাই। হেয়াৰ ষ্টাইল আমি য'ৰ পৰা মানে আহি আছো আৰু য'তে বৰ্ড পাইছো তালৈকে আহিছো। এয়া মোৰ চুলি মেগী বনাই আছে এতিয়া দীপান্বিতাই মেগী। এনেকেও মানুহে মেগী বনাব পাৰে, আপোনালোকে পাৰিলে ঘৰত ট্ৰাই কৰিব। নোৱাৰিলে নকৰিব, আৰু যদি নোৱাৰে তেন্তে দীপান্বিতাক কণ্টেক্ট কৰিব। হেল্ল' মই নেনা চোৱা, নেনা অথনিৰ পৰা কেমেৰা বেগত আছে, মই অকণমান দেখাই দিছো। এতিয়া হ'ব ইনডোৰ শ্বুট, তাৰ বাবে ফটোগ্ৰাফাৰে নিজৰ ছেটআপ ৰেডি কৰি আছে। আজি ফটোগ্ৰাফাৰ আছে এইফালে ক্ষীৰোদ দা আৰু এইফালে দীপ দা, দুইজনে আজি ফটো মাৰিব। হব মইনা আমাৰ মৰমবোৰ খলনি নহব মইনাই দুদিন কৰি মইনা বছৰে হ'ব মইনা আমাৰ মৰমবোৰ পুৰণি নহব।
এই ভিডিঅ'টোৰ পৰাই মোৰ 1 লাখ সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ব বুলি মই সম্পূৰ্ণভাৱে আশাবাদী ভাবো আপোনালোকে মোক মৰম দিব আৰু যিসকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব যিমান পাৰো হিমান পজ দিবলৈ চাইছো আৰু ইফালে আমাৰ ফটোগ্ৰাফাৰ দুজনৰ অৱস্থা চাওক যতে পাইছে বহি লৈছে আৰু মুঠতে ভাল ফটো উঠাব লাগে ফটো ভাল লাগে দুদিন কৰি মইনা বছৰে হ'ব মইনা আমাৰ মৰমবোৰ পুৰণি নহ'ব ফটো মাৰি আছো মাজতে মোৰ মৰমৰ ডিজাইনাৰ ডিম্পিয়ে অকনমান কাপোৰজোৰ ঠিক ঠাক কৰি দিছে আজি ঘৰতে বাহিৰত ভিতৰত এনেকৈ ফটোশুট কৰিম আৰু ভাল লাগিছে ঘৰত ফটোশুট কৰিব পাই দেউতাই ধুনীয়াকৈ ফুল লগাই থৈছে আৰু ইমান ধুনীয়াকৈ ফুলখিনি ফুলি আছে তাৰ মাজত মই এতিয়া ফটো মাৰি আছো ধুনীয়া পজ দি আছো চাও লাগি থাকে ফটোবিলাক দিব আৰু এডিট কৰি অতি সোনকালে আপোনালোককো দেখাম বাৰু মই এফালে ভিডিঅ'গ্ৰাফাৰ ডিম্পি বাই বাই এতিয়া আহিলো গেটৰ বাহিৰ হৈ ৰাস্তালৈ মানে গলিটোতে আৰু কেতিয়াবা ফুৰি ল'বলগীয়া হয় গম পোৱা প্ৰেমৰ কাৰণে এইবুলিকে আপলোড দি নিদিবা দেই এইটো মেইন এজন ফটোগ্ৰাফাৰৰ সঁচাই বহুত কষ্ট হয় একপি ভাল ফটোৰ কাৰণে তেওঁলোকে বহিও দিব লগা হয় কেতিয়াবা কৈছে শুইও দিব লগা হয় বুলি আৰু তেওঁ নিদিবলৈ কোৱাৰ সত্ত্বেও মই ভিডিঅ'টো দিলোঁ আপোনালোকক দেখাওঁ বুলিয়ে দি দিছোঁ আৰু
পানী খাব নেকি আনি হাসি কাশিয়াহি সুসুয়ানা নাচালে তুমি চাবনে ভাল লাগিছে নে নাই মোক কোৱানা হে পাতিছে মোৰ অভিমানে ঐ যেন মোৰ পাছে পাছে এহেজাৰ ল'ৰা আছে তথাপিতো মই তোমাৰ প্ৰেমত পৰি আছো সৰু সৰু কথাতে তই কিয়নো লাগি আছ তোক ভালে পাওঁ তই জানই জানি বুজি লাগি আছ যিমানেই মৰম কৰিম সিমানেই তোক আজিৰ ফটোশ্বুট ইমানতে শেষ হৈছে আৰু এতিয়া মই চিনাকি কৰাই দিম আজি মোৰ লগত কেমেৰামেন হিচাপে কোন কোন আছে এইফালে প্ৰথমে ক্ষীৰোদ শৰ্মা দা তেওঁ ডিগবৈ আৰু আছে এইফালে দীপ বৰুৱা দা আৰু আপোনালোকক যদি কেতিয়াবা দৰকাৰ হয় আপোনালোকে এওঁলোকক কণ্টেক্ট কৰিব পাৰে মই কণ্টেক্ট ডিটেইলছ দিম বাৰু ঠিক আছে ভাল লাগিলে থেংক ইউ কেনেকুৱা লাগিলে কৈ দিয়ক এবাৰ ভাল লাগিলে ফটোশ্বুট কৰি ঠিক আছে এতিয়া মাৰ পৰা জানিম কেনেকুৱা লাগিছে দেখি কওক ভাল লাগিছে বেলেগ এটা লুক দেখিছো আজি বেলেগ একদমেই বেলেগ একেবাৰে বেলেগ এটা লুক দেখিছো ভালে লাগিছে প্ৰত্যেকটো লুকে এটা বেলেগ বেলেগ দেখা একো নাই নহয় সেইটো ড্ৰেছযোৰ ধুনীয়া ড্ৰেছযোৰটো ধুনীয়া ক'ব লাগে বাকী নাই নহয় ন ধুনীয়া চিলাইছে ধুনীয়া ভাল চিলাইছে। চিলাইছে বহুত ভাল চিলাইছে ভালেই চিলাই ধুনীয়া লাগিছে একদম বেলেগ লাগিছে বৈ নহয় নহয় লাগিছে বেলেগ বেলেগ হেল্ল' এভৰিৱান গুড ইভিনিং আৰু আজি মোৰ এই ফটোশ্বুটৰ লুকটো আপোনালোকে কেনেকুৱা দেখিলে কমেণ্টত জনাবলৈ নাপাহৰিব আজি নিজকে অকণমান বেলেগ দেখিছোঁ আগৰ কেইটা ফটোশ্বুটতকৈ এইটো অলপ বেলেগ হৈছে চাগে আপোনালোকে দেখি হয়তো গম পাইছে আৰু কাপোৰযোৰ আজি খুবেই ধুনীয়া মই সকলোবিলাকতো আগতে কৈ দিছোঁ ক'ৰ পৰা কেনেকৈ লৈছোঁ কাপোৰযোৰ কাৰ হয় আৰু ফটো কোনে মাৰিছে সকলোখিনিতো ক'লোৱেই আৰু আপোনালোকে মৰম দিব সোনকালে যাতে মোৰ চেনেলটোৱে 1 লাখ ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হয় তাৰ বাবে মৰম আৰু আশীৰ্বাদ কৰিব আৰু কেনে লাগিছে জনাবলৈ নাপাহৰিব মৰম দিও পচাম